নমস্কাৰ আজি ক'ব বিচাৰিছো যে আমি আমাৰ খাদ্য অভ্যাসৰ দ্বাৰা কেনেদৰে আমি আমাৰ গ্ৰহক বেলেন্স কৰিব পাৰো বা গ্ৰহবোৰ সন্তুলিত কৰি ৰাখিব পাৰো এতিয়া কিছুদিন আগতে মই বাৰ অনুযায়ী ৰঙৰ বিষয়ে কৈছিলো আৰু আমি খাদ্য অনুযায়ীও আমি আমাৰ গ্ৰহ বেলেন্স কৰিব পাৰো এতিয়া খাদ্যতনো গ্ৰহ কেনেকৈ বেলেন্স কৰিব বিশেষকৈ আমি যেতিয়া আমাৰ দৈনিক আহাৰ গ্ৰহণ কৰো বাৰ হিচাপে যদি মই সোমবাৰৰ পৰা আৰম্ভ কৰিছো সোমবাৰে আমি আমাৰ খাদ্য মানে যি খাদ্য গ্ৰহণ নকৰো তাত গাখীৰ যদি অকমান ব্যৱহাৰ কৰিব পাৰো খুবেই ভাল মানে বনাওতে বুলি কোৱা নাই হয়তো গাখীৰটো যিকোনো মাধ্যমতে যদি আপুনি সেৱন কৰিব পাৰে সোমবাৰে তেতিয়া হলে মানে আমাৰ চন্দ্ৰ গ্ৰহ বেলেন্স হয় বুলি কোৱা হয় মঙ্গলবাৰে যদি পাৰে সম্ভৱতঃ সকলোৰে কাৰণে পসিবল নহবও পাৰে কিন্তু যদি পাৰে শুকান জলকীয়া বা শুকান জলকীয়াৰ গুৰি যদি আমি খাদ্য যিকোনো খাদ্য ধৰক দালি বনালে বা তৰকাৰী বনালে বা যেনেকৈ নহওক কিছুমানে পৰঠা খায় ৰুটি খায় তাতো অকণ মিক্স কৰি দিব পাৰে হেয়া যদি দিয়ে তেতিয়া হলে মঙ্গল গ্ৰহ বেলেন্স হয় বুধবাৰে আমি আমাৰ খাদ্য তালিকাত যিকোনো সেউজীয়া শাক ধনিয়া যদি শাক খাবলৈ বেয়া পায় ধনিয়া হলেও ৰাখিব পাৰে আৰু কিন্তু সেউজীয়া শাক ৰখাটো উচিত কিন্তু হেয়া শাক তিতা নহলে ভাল বৃহস্পতিবাৰে আমি আমাৰ খাদ্যৰ তালিকাত জানো আমি সকলোৱে যে বৃহস্পতিবাৰে হালধি সেৱন কৰে গতিকে কেঁচা হালধি ৰস সেৱন কৰিব পাৰে ৰাতিপুৱা নাইবা বুলি নকওঁ মানে এড অন কৰিব পাৰে হেয়া হল বেচনৰ যিকোনো খাদ্য সম্ভাৰ আপুনি মানে খাদ্য তালিকাত ৰাখিব পাৰে শুক্ৰবাৰে বেসিক্যালি কি হয় আমি দৈ খাওঁ আৰু শুক্ৰবাৰে মিঠা দৈয়ে হওক বা অকমান দৈ গুড় মিক্স কৰিয়ে হওক বা টেঙা দৈয়ে হওক অতিপাত টেঙাটো নহয় যেটো নরমাল দৈ বুলি কয় আৰু সেই তেনেকুৱা ধৰণৰ দৈ যদি আমি সেৱন কৰিব পাৰো তেতিয়া হলে আমাৰ শুক্ৰ গ্ৰহ বেলেন্স হৈ থাকে বুলি কোৱা হয় শনিবাৰে আমি আমাৰ খাদ্য তালিকাত একেবাৰে ইজি মাষ্টাৰ্ড অইল বা মিঠাতেল সৰিয়হৰ তেলেৰে যদি আমি খাদ্য তালিকাত এটা ভাত মানে যিকোনো তৰকাৰী বনাও তেতিয়া হলে আমাৰ শনি গ্ৰহ বেলেন্স হোৱা বুলি কোৱা হয় এতিয়া যদি সম্ভৱ হয় তেতিয়া হলে শনিবাৰে এনেকুৱা এখন পিটিকা বা পুৰা থাকে ন আমি অসমীয়া সমাজত যত আমি যদি সেই কেঁচা সৰিয়হ যেটো আমাৰ অৰিজিনাল পিওৰ সৰিয়হৰ তেল পেৰা তেল বুলি কয় সেইটো যদি ব্যৱহাৰ কৰিব পাৰো তেতিয়া হলে খুবেই বেছি ভাল আৰু ৰবিবাৰে সৰ্বশেষত একেবাৰে ইজি ৰবিবাৰে যদি আমি আমাৰ খাদ্য তালিকাত গুড় অকমান খোৱাৰ ব্যৱস্থা কৰিব পাৰো যিকোনো মাধ্যমত চিৰা গুড়ি খালো বা ৰঙা চাহৰ লগত গুড় সৰুতে ককা আইতাক খোৱা দেখিছিলো এতিয়াও খাওঁ মই কেতিয়াবা দেই তো হেতু গুৰু আপুনি ৰাতিপুৱাই ধৰক সেৱন কৰিলে হেয়া আমাৰ ৰবি গ্ৰহ বেলেন্স হৈ থকাত সহায় কৰা বুলি কোৱা হয় গতিকে বিভিন্ন ধৰণৰ মাধ্যমেৰে আমি এনেকুৱা নহয় যে আমি অনবৰত পূজা পাতলে কৰি থাকিব লাগিব গতিকে গ্ৰহসমূহক বেলেন্স কৰিবৰ কাৰণে বা তাৰ পৰা পজিটিভ এনাৰ্জি পাবৰ কাৰণে আমি বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰিব পাৰো গতিকে আজি দিলো খাদ্যৰ ওপৰত এদিন কালাৰ দিছো আৰু সমুখলৈ আৰু তেনেকুৱা মোৰ নলেজত থকাখিনি আপোনালোকৰ লগত শেয়াৰ কৰিম আজিৰ ভিডিওটো কেনেকা পালে আৰু বেসিক্যালি আমি আমাৰ খাদ্য তালিকাত এখিনি ব্যৱহাৰ কৰিয়ে থাকো গতিকে এতিয়া আপোনালোকে একাধিক্ৰমে ব্যৱহাৰ কৰিব পাৰিব যদি ভাল লাগিছে তেতিয়া হলে আৰু মই এটা কথা কওঁ দেই কোনোবা মোক কমেন্টত লিখি আছে থ্যাংক ইউ টপ ফ্যান কেগৰাকী মে লিখি আছে যে মই ৰিপ্লাই নকৰো একচুয়ালি হয় মই ৰিপ্লাই কৰিব পৰা সময় নাথাকে মই ৰিপ্লাই এতিয়া ধৰক মই ভিডিঅ'বোৰ পোষ্ট কৰিবলৈ মোৰ সৰু ভাইটি এজন থাকে যিনে মোৰ ভিডিঅ'বোৰ ডিজিটেলি মানে তেওঁ মোৰ ডিজিটেল কামখিনি চাই গতিকে মই ৰিপ্লাই যদি কৰিব বহু তেতিয়া হলে মোৰ হয় অফিসত অফিচিয়েল টাইম হেম্পাৰ হ'ব যত মোক বহুত ক্লায়েন্টে লগ কৰিব আহে তেওঁলোকৰ ক্ষতি হ'ব দ্বিতীয়তে যদি বহুতে কয় যে আপোনাৰ ফ্ৰী টাইমত ফোন কৰিব মোৰ ফ্ৰী টাইম বুলি একো নাই মোৰ ফ্ৰী টাইম খিনি মোৰ ফ্যামিলি টাইম গতিকে মই মোৰ ফ্যামিলি টাইম হেম্পাৰ কৰা হ'ব বিশেষকৈ অকমান সময়হে থাকো ৰাতি অফিসৰ পৰা গৈ পেলাই গতিকে সেইখিনি সময় মই ৰিপ্লাই কৰাটো মোৰ কাৰণে সম্ভৱ নহয় ফ্যামিলি মানে সন্তানক সময় দিয়া কাৰণ মই যদি মোবাইলটো পিটিকি থাকো তাইটো নাজানে বা সন্তানেটো নাজানে যে মায়ে মোবাইলত কি কাম কৰি আছে তাই দেখিব যে মই মোবাইল পিটিকি আছো বা অফিসতো যদি হেতু কাম কৰি থাকো যে মোবাইল পিটিকি আছে গতিকে এই শব্দটো খুবেই বেয়া গতিকে বেয়া নাপাব ৰিপ্লাই কৰা নাই কেতিয়াবা পাৰো বাৰু কেতিয়াবা কৰোও
গতিকে মই ক্ষমা প্ৰাৰ্থী ৰিপ্লাই কৰিব নোৱাৰা কাৰণে কিন্তু এনেদৰে ভিডিঅ'বোৰে মাধ্যমেৰে আপোনালোকৰ মাজত থাকিম যদি কিবা কাৰণত কিবা বুজি পোৱা নাই বা হেয়া হয় অফিচিয়েল নাম্বাৰত এবাৰ হোৱাটছআপ নকৰিব হোৱাটছআপত এনেকুৱা হয় যে বহুত মেছেজ আহে বহুত কলছ আহে সব তলত সোমাই গৈ থাকে গতিকে যেহেতু আপোনালোকৰ নাম্বাৰছবিলাক আমাৰ মানে ধৰক কন্টেক্টত নাথাকে ন গতিকে মেছেজ হোৱাটো পসিবল নহয় কিমান বিচাৰি ফুৰাটো এটা তলত সোমাই যায় যেহেতু গতিকে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী বুজি পাইছে বুলি আশা কৰিব পাৰো কিয়নো আপোনালোকে মোক বহুত সাপোৰ্ট দিছে বহুত সহায় কৰিছে বা এই লাভ এষ্ট্ৰো হিলিং পেজটো বহুতখিনি সাপোৰ্ট দিছে কম সময়ৰ মাধ্যমেৰে গতিকে সকলোলৈ মোৰ নমস্কাৰ থাকিলে মোৰ পেজটো চাই থাকিব কাৰণ মই চেষ্টা কৰো যাতে এনেকুৱা ধৰণৰ সৰু সৰু ভিডিঅ' বা সৰু সৰু টপিকবোৰ দি পেলাই ধৰক প্ৰত্যেকে কৰিব পৰাকে ন এনেকুৱা নহয় যে সদায় আমি এষ্ট্ৰলজাৰৰ ওচৰত দৌৰি থাকিম গতিকে সৰু সৰু কিছুমান আইডিয়াজ হওক যিখিনি মই জানো বা যিখিনি প্ৰচলিত আমাৰ সনাতন ধৰ্মত যিখিনি প্ৰচলিত হৈ আছে বাহিৰৰ লোকেও জানে বাহিৰতো বহুত প্ৰচলিত এতিয়া ধৰক মই যোৱা বছৰৰ পৰা আৰম্ভ কৰিছো ৰিল নহয় 2022-21ৰ পিছত মই ভাবিলো যে এনেকৈ ৰিলছ বনাই আমি আমাৰ সমাজখনত কিয়নো নজনাও ন গতিকে সেই ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় কৰিছে তাৰ কাৰণে মই সদায় কৃতজ্ঞতা আপোনালোকৰ প্ৰতি কৃতজ্ঞ হৈ ৰম গতিকে চাই থাকিব লাভ এষ্ট্ৰো হিলিং আৰু মোৰ ইউটিউব চেনেল লাভ এষ্ট্ৰো হিলিং টো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ সো মাচ